বুঢ়া কালত ল'ৰা লাই হালে জানে নন্দৰতে ল'ৰা হ'ল লফা হালে জানে বুঢ়া কালত ল'ৰা হ'ল তাতে ৰান্ধনত কিনো হ'ল মোৰ কি হ'ল লোকৰ ল'ৰা পাইছে ৰামধন বৰ বোলে ইফালে ৰামধন সিফালে ৰামধন কোনফালে ৰামধন চাৰিওফালে ৰামধনে ৰামধন মৰি গৈছো লোকক কেঁচুৱা নিচুকাই নিচুকাই এতিয়া মই নিজৰ কেঁচুৱা কেতিয়া মই নিচুকাবলৈ পাওঁ আহে নাজানো আৰু যে মই কেতিয়া বাৰু মোৰ কেঁচুৱাটো মই নিচুকালে পাম বিয়া পাতিলেহে মই কেঁচুৱা নিচুকাবলৈ পাম এই নন্দ ৰজা ঘৰত থাকোঁতে বেমাৰী খাটোতে মোৰ ফালে আইতা হ'ল কোজ ওলাই গ'লগৈ এতিয়ালৈকে মই কোনে বাৰু মোক এতিয়া ছোৱালী দিব বাৰু কওকচোন এতিয়া যেতিয়াই নন্দ ৰজা মানে যশোদাৰ আইদেউৰ কেঁচুৱাকণ হ'ল ৰামধনক মানে ইফালে ৰামধন মাত খালে বেলেগ হৈ গ'ল খালি কেঁচুৱা মুহূৰ্তে লাগি থাকে মই কি কৰিম বাৰু এনেকৈ নহয় আৰু এতিয়া সেই বকুলৰ খুকুৱা সময় আহিবলৈ আছেই বকুলৰ খুকুৱা সময় বোলে উঠা মেলে খাবলৈ আহিব যিহে উৎসৱ পাতিছে আৰু এইখন উৎসৱ তেতিয়া বাৰু মই এতিয়া মই নোখোৱা নহ'ব নহয় ৰামধনৰ গাতহে দুখটো লাগিবগৈ ৰামধনে কি কৰিব অকলে কি কৰিব এইখনকে এই ফুল লগত যদি মোৰ লগৰীয়া যদি থাকিলহেঁতেন তেতিয়া এইখিনি কাম মই অকলে কৰিব নালাগিলে কিন্তু লগৰী যদি মই কেতিয়া পাওঁ এতিয়া মোক আকৌ মাতেহে লাগে বুলিব ৰামধন দেউতাই মাত লগাবই চাগে এতিয়া দেউতাই চৰ ৰামধন দেউতাই চৰ কওক আছান দেউতাই চৰ কওকচোন মই আছোঁৱেই ইয়াতে কওক ৰামধন দেউতাই চৰ কওক ইয়াত কি বলকি আছ ক'ত বলকিছোঁ মই বিয়া মানুহে পাইছিলোঁ ভূতে কিবা কিবি কৈছোঁ বলকি থকা বুলি কেনেনো কৈছে বাৰু আপুনি তই কথা কৈ থাকিবিনে মোকো ক'বলৈ দিবি কওক আপুনি কওক আপুনিয়ে কৈ আছে মই কেতিয়া ক'লোঁ তই এতিয়া ভিতৰলৈ যা ভিতৰত বহুত কাম আছে যা তই ভিতৰলৈ যা হ'ব কিন্তু ল'ৰা পোৱালিবোৰ হোৱাৰ পিছত কিন্তু আমাৰ দেউতাৰ ওচৰৰ মাত কথাবিলাক অকণমান কঠিন হৈ আহিছে আমাৰ প্ৰতি আগতেতো ৰামধন এনেকৈ মাতে এতিয়া একেবাৰে ৰামধন থাকে দেউতা আছে মই গৈছোঁ দেই মাতিছোঁ আই হ'ব গৈছোঁ ৰাণী অকণমান বাহিৰলৈ ওলাই আহোঁ লগত বাছা ঘৰতো লৈ আহিবা হয় ৰাণী বাছাক নেদেখিলে দেখোন মই থাকিবই নোৱাৰোঁ বাছাক মোক একো ল'বলৈ দিবানে কি কথা কোৱা বাছাৰ এটা নাম ৰাখিব লাগিছিল তাৰ বাবে তুমি কোনো তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা নাই কৰা চিন্তা মই ইতিমধ্যে মণিবৰক মাতি পঠাইছে মণিবৰ আহিব নাই চিন্তাটো কৰিমেই ল'ৰা ছোৱালীকো নহয় কাম যদি নিজে কেনেকৈ হ'ব বাৰু হয় নহয় বাৰু আপুনি আপোনাক বৰ চিন্তিত নিচিনা লাগিছে আপুনি অকণ হাঁহি মুখে থাকোঁচোন ভাল লাগিব আমাৰ মনবিলাকো ভাল লাগিব নহয় নে কাইলৈ মণিবৰ আহিব হৈছে আহিছে নেকি আহিলে মণিবৰ মণিবৰ ৰাণী মণিবৰ আহিলে
আগলৈ বলিব আমার হাওয়া গ্রহণ করো। চিরঞ্জীবী হব, চিরঞ্জীবী হব। আইদেউ মুনিবৰ ব্যৱস্থা কৰাচোন। ব্যৱস্থা কৰি মুনিব পাৰিব আহ মুনিব মই সকলো শাৰী ধুনীয়াকৈ থৈছোঁ আহকচোন এইখিনি এখন বহক 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 ধুনীয়াকৈ শাৰী কৰিছে থৈছোঁ শাৰী আইঅ আজি মোৰ পৰম সৌভাগ্য যোৱা বছৰ ঠিক একেই সময়তে ৰোহিণী দেৱীৰ পুত্ৰ জন্মৰ আনন্দ আৰু ঈশ্বৰৰ অনুগ্ৰহত এটি পুত্ৰ ৰত্ন লাভ কৰি মই পৰম গৌৰৱ অনুভৱ কৰিছোঁ। সেয়েহে গুৰুদেৱ আমাৰ বাছাৰ এটি নাম ৰাখিবৰ বাবে আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ। বাৰু তুমি তোমাৰ পুনেটি গৈ আহিছিল এবাৰ মই চাই লওঁতে ভাল গুৰুদেৱ। চাব দেই লাহেকে কুমলীয়া এখন গা ঠিক কৰিছে দেই নামটো নন্দ মই বহু ভাবি চিন্তি বহু চালি চিন্তি চালো সেয়ে নন্দ মই তোমাৰ পুনকনৰ নাম থলো গঠবাজনৰ নাম বলৰাম আৰু নাম থলো মই কৃষ্ণ। কৃষ্ণ কৃষ্ণ নামটো ইমান সুন্দৰ নাম বল কৃষ্ণ মই কাৰ্যত উপনীত হোৱা নাই কেনেবাকে বাৰু মোৰ কপালত আছে নেকি বিয়া মই অকল নাপাওঁ হ'বনে চিৰঞ্জীৱ হ'ব বুলি ক'লে নামটো আকৌ চিৰঞ্জীৱ বুলি ক'লেতো কথা মানুহৰ নাম আহিব চিৰঞ্জীৱী বুলি কৈ দিলে মাইকী মানুহৰ ভিতৰত পৰে এইটো এটা ঈশ্বৰ আপোনাক মই চিন্তিত দেখিছোঁ আপুনি চিন্তা নকৰিব নামটো যেতিয়া কৃষ্ণ ৰাখিলে ইমান মনোমোহা নাম ভাবিয়েই ভাল লাগিছে আৰু এটা কথা দেউতা ঈশ্বৰ মই ল'ৰা ছোৱালীকক কোৰাত লোৱাৰ লগে লগে কিবাটো ইমান দেহাটো হাত পৰি যায় ঐ বেছি আগত বছ
থলে দিয়কচোন আঠখন বিঘা গৈছে বহুত বিজুলী লাগিছে ৰে, বহুত ভাল লাগিছে। প্ৰায় গোটেই বকুল লাগি ৰিপিট কৰি আহিছে। ৰাইজখন আহিবলৈ আছে, গোটেই লগত গোটেই একদম মনটো ভাল লাগিছে।